মোবাইল নাম্বাৰটো নাই নহয় মা গলা কি কমলা আনে এখন শুনছা তাই এলি কিবা মোৰ তাতে কিবা আছে কাপোৰ আছে কিন্তু তাইক ধুই দিবা দিবি হ'ব দে শুনছা মই যাওঁ পিছত কমলা আহিলি দাদা আহিলোঁ দেৰি হ'ল কিয় দেৰি হ'ল দেৰি হ'ল মানে কি ক'ব দাদা বেয়া নাপাব এই মানে ঘৰতো কাম আছিল নহয় ঘৰতো কামখিনি কৰিলোঁ কৰিহে আহিলোঁ দাদা আৰু আইছোঁ যখনতো অলপ দেৰিয়ে হ'ব ইমান দেৰি হ'ল মই ৰখি ৰখি আহিলোঁ এতিয়া মা আছে ঘৰত তই যাওঁ এখন হা দাদা হ'ব দাদা কি মিল আইছা কিয় ইমান দেৰি হ'ল মানে কাম কৰিলোঁ যে বাইদেউ ঘৰত কামখিনি কৰি আহিলোঁ বাৰিষা কাম নকৰিলেও নহয় যে বাইদেউ এতিয়া হ'লে নহ'ব নহয় যদি তোৰ কাম কৰিব ইচ্ছা আছে তই কাম কৰ আৰু যদি কাম কৰিব ইচ্ছা নাই কৰি যা কাম বাইদেউ মই কি কৰিম কাম কৰিম মই ঘৰত যাম কৰবি কাম ভালকৈ ঘৰত যাবা আজি কৰা কমলা বাচনখিনি যোৱাকালি বাপুৱে ৰুমত কাপোৰ থৈ দিছে কাপোৰখিনি ধুবি দে ধুই থৈ দিবি আৰু দেৰিকৈ আহিলোঁ নহয় দেৰি হ'ল ঘৰৰ বাৰিষা কাম কৰাতে বাইদেউকটো গালিয়ে খালোঁ আৰু বা কি কয় কাম কৰিব নালাগে বুলি ক'লোঁ হৈছে আৰু মই অলপ পানী খাম ৰ'ব সেই অলপ শান্তি নহয় ভগৱান সেয়ে শান্তি পালোঁ দেই কৃষ্ণ বাবা মই হৈছে আজি মই যাওঁ যা অ মা কি কৰা আছোঁ এনে এই কামলা কিবা কমলাই আজি দেৰি কৰি আহিছে কখন আহিছে আহিছে 9টা বজাত আহিছে মই কি তাইক লাগ পাইছিলোঁ ক'ত লগ পাইছিল বাটত দেৰি কৰি 9টা বাজিছে আজি সেয়া কাম কৰা সেই ভাল নহয় তাই কিয় ভাল নহয় এই কিবা অলপমান লটক পটক হাত লৰেন গম পাইছোঁ মই তাইক বদলাব লাগিব কমলা এই বদলা আজিকালি আপি এনেকৈ কাম কৰা মই কি বেন কষ্ট কৰি পাইছোঁ এতিয়া আৰু বদলা এনেকা তাই হাত লত যে নহয় দে হাত লগ চাবি অলপ চকু দিবি তই হাত লগ যদি চকু দিমেই চকু দিয়ে থাকোঁ কাম কৰা হেন ওলাম দ তাইকো শিক্ষা দিম মই কাম কৰা এতিয়া কাম কৰা হেন তাইকো শিক্ষা দিম কাম কৰা এৰিমেই এইখন ঘৰত থাকতে কৈছোঁ কি হ'ব তো কি কৰোঁ তাইক মই কেনেকৈ খাচাম কিবা এটা বুদ্ধি কৰিব লাগে কি কৰোঁ মোৰো এটা বুদ্ধি আছে পইচা আছে পইচা সি থৈ দিছে নহয় সিটা পইচা মনে মনে লৈ মইতো মাহিমা দিম গতিকে মইতো নিজৰ নহয় পইচা কেইটা লৈ কমলাক নাম দিম ইমান আছে 5,000 পাই দিছোঁ 5,000 টকা পালোঁ কমলা খাচি মা অ মা ইফালে কি হ'ল মোৰ যে এটা কিবা পইচা আছিল কি হ'ল মই কি জানো তই ক'ত পইচা দিছিলি এইটো লৈছিলোঁ কি পইচা মই কি জানো মই একো নাজানো তই কমলাই বিচনা চাফা কৰে মইতো চাফা নকৰোঁ কমলাই দিছে পইচা তাইহে চাফা কৰিছে মই নালাগোৱে তই পইচা মই দেখাই নাই কি কথা কয় কমলাই দিছে ৰ তাই আহা শুন পাৰ মোক মাই যে কৈছিল মই মিছা কথা কোৱা নাই তাই দিম আজি
আজি আহ অ' দাদা অঁ কমলা আহিছা তই অ' আছোঁ দাদা আহিছা মানে তই এটা কথা হ'ল সেইটো কাৰণে মোৰ বিছনাখন ভাল কৰিছিলি বিছনাখন অ' দাদা ভাল কৰিছোঁ ভাল যে কৰছা তাৰে যে পইচা আছিল তই গম পাৱ নাই পইচা দাদা পইচা তুমি দেখা নাই দাদা মিছা কথা নকবি পইচা যে আছিল তাতে তই লৈছ পইচাটা নাই লোৱা দাদা মই পইচা দেখাই নাই দাদা পইচা দেখা নাই না তই যা তই যা তই কাম কৰিব নালাগে যা তই যা অ' দাদা সেনেহেন নকৰিব দাদা মোক যদি সেনেহেন কৰে মই কেনেকৈ খাম দাদা মোক সেনেহেন নকৰিব দাদা নাই 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 তই যা তই যা 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 তই যা তই যা লাগে কাম কৰা আমাৰ চুৰ মাৰি কাম কৰিব নালাগে যা দাদা মই পইচা চুৰ কৰা নাই দাদা গম পাইছোঁ মই যা চিটা কথাত লৈ ভয় খাই আছিলোঁ লাষ্টত সেইটাই হ'ল মোৰ লগত সেইটাই হ'ল না মোৰ লগত কি হৈছে আজিটো কাম কৰোঁ যে দাদা মোক আজি মই গেলোঁ মোক কাম কৰিব যাতে মোক ক'ব লাগে নালাগে কাম কৰিব চুৰ মানুহ মই বোলে দাদা 5,000 টকা চুৰ কৰিছোঁ এনেকাই মানুহ ৰে মাত্ৰ উজ্জাত বেছি চাওঁ দাদা দে বাবা বলা নাই মোক কি দেখালি বাবা বাবা মই কি কৰি কি নকৰি থুপ তেল জগি আছিলোঁ আৰু কিবা মই কিহেদি মই দিম বাবা মই কাম কৰি মানুহৰ ঘৰত কাম কৰি থুপ তেল জগাইছিলোঁ মোকতো এইবাৰ এইখিনিও সামৰ্থ নাই বাবা এইখিনিও কাঢ়ি লৈ কিনে অ' মা মুনু আমাৰ কাম ছাকচেছ হ'ল তাৰমানে বাবুৰ পইচাটা বিছনাৰ তলত থৈছিল পইচাটা মই লৈছোঁ 5,000 টকা মই লৈছোঁ কমলা চুৰ কৰা বুলি বদনাম দিছোঁ কিন্তু গোটেই বিন্দাছ ইবাৰত তোন বিন্দাছ আহিবা পাৰবি গোটাই এতিয়া আহিবি এতিয়া সি গুচি যাব আহিবি হা আমাৰ কামটো ছাকচেছ হ'লে গতিকে সি আৰু পইচাটা মইহে চুৰ কৰিছোঁ কমলাক বদনাম দিছোঁ তোন আহিবি গোটাই এতিয়া আৰু কি কি বাইদেউ মই কি শুনা পালোঁ অঁ কৈছোঁ তই নিয়া বুলি কৈছোঁ তই নিয়া নাই মইয়ে লৈছোঁ পইচাটা বাবুৰ আগত মিছা এনেহেন বদনাম কিয় দিলি বাইদেউ মোক এনেহেন বদনাম কিয় এটা দিলি ইমান বদভাৰী মোক কিয় এটা দিলি হা মই হৈছোঁ দুখীয়া মানুহ মই এটা দুখীয়া মানুহ নাই মোৰ কায়ো মই সেইকাৰণেহে আজি আপোনালোকৰ ঘৰত এনেকৈ কাম কৰিব আহিছিলোঁ চুৰ বদনাম দি কেনে মোক খেদি পঠালি ইমান কৰিব নাপায় বাইদেউ ইমানখিনি ওপৰত উঠিব নাপায় জানো আপোনালোকৰ টকা পইচা আছে কিন্তু দুখীয়া মানুহক এনেহেন কৰিব নাপায় আমি কাম কৰি কোনো ৰকম পেট ভৰাই আছিলোঁ নাপায় বাইদেউ ইমান এটা বিধৱা মানুহ কেনেহেন কৰিব যা নালাগে যা আজি বেৰে আমাৰ তোৰ কাম কৰিব আহিবা নালাগে কমলা এই দিয়া ভালেই হ'ল দাদা লগ পালোঁ কিয় মোৰ এটা কথা ক'ব আছিল দাদা কি কথা মোক সিদিনাখন দাদাই যেনে ব্যৱহাৰ কৰিল দাদা জানো আমি দুখীয়া মানুহ কিন্তু ইমানখিনি মোৰ কথাটো আপুনি একবাৰো নুশুনিল দাদা মই আজি আপোনালোকৰ ঘৰত গৈছিলোঁ বাইদেউৰ ছোৱালীক ফোন কৰি আছিলে আৰু তেতিয়াই মই শুনা পালোঁ যে আমি ছাকচেছ হ'লোঁ এনেকৈ কৈছে তেতিয়া মই ৰৈ দিলোঁ শুনিলোঁ যে কথাখিনি আপোনাৰ 5,000 টকাটো মোৰ চুৰ কৰা নাই দাদা বাইদেৱে চুৰ কৰিছে মই এতিয়াহে গম পালোঁ আৰু গম পোৱাৰ পিছত মই এনেকৈ যাব ওলাওঁতে ভালেই হ'ল আপোনাক লগ পালোঁ মই বলক দাদা মা অ' মা কি হ'ল দিয়া কি হ'ল কমলা সিদিনাখন পইচাটা বোলে তই লৈছা পইচাটা মোৰ পইচাটা অঁ লৈছোঁ তাতে কি হ'ল তই পইচাটা লৈ কেনে তাইক কিয় বদনাম দিছা তাইক বদনাম মিছাও দিছিলি বদনাম কিয় বদনাম দিছা মই লৈছোঁ কি হ'ল তাতে তই লৈছা তই মোক খুজি কেনে ল তই চুৰ কৰি কেনে কিয় লৈছা মোৰ এনেও কমলাৰ প্ৰতি কিবা আছে ৰাগ আছে আমাৰ ঘৰত কাম কৰিব আহিছা নেকি ৰাগ আছে তই তাইক ভালকে ক তই তাইক কিয় বদনাম দিলি মই পইচা মই চুৰ কৰিছোঁ তই যে মোৰ চলি নহয় মোৰ চলি নহয় মাহী হওক তই শিলা ভাবা তোক মই নিজৰ মা বুলি ভাবছো তই মোক শিলা ভাবা তোৰ তাৰমানে
যোনটা যি আছে তেওঁৰ সিটাই তোৰ তাৰমানে অৰিজিনেল দিয়ে অ, হা অ, হয়। তোৰ কথা মই গম পাই আছো তোৰ লগত মোৰ আজিৰ পৰা একো হিষ্ট্ৰী নাই অ। এই বিমলা যা তই যা আজিৰ পৰা নালগে যা। আজিৰ পৰা এইখন ঘৰত ময়ো নাথাকো নালগে যা যা বিমলা যা যা ঘৰত আহিব যা। যাম মই যাম বাইদেউ কিন্তু গেলেও কাৰণ মই ইয়াৰ ঘৰে কাম কৰি খোৱা মানুহ হয় কিন্তু মোক ইমান এটা বেয়া অপবাদ দিব নালাগছিল বাইদেউ কাৰণ কিয় মই আজি আপোনালোকৰ ঘৰৰ পৰাই চোৰ বদনাম পাই ওলাইছোঁ মই কালি যদি বেলেগৰ ঘৰত যাওঁ মোক সেই চোৰে বুলি ভাবিব মোক কাম কৰিব দিব নহয় এনে কৰিব নাপায় বাইদেউ নাপায় যা 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 হ'ব যা কমলা অঁ দাদা ৰবা তোমাৰ পইচাটো লৈ যোৱা হ'ব দিয়ক দাদা মোক পইচা নালাগে লৈ যোৱা দেখাটো ভাল আছে কাৰণে কামখিনি কৰি দিছোঁ দাদা হ'ব দিয়ক দাদা তোমাক মই বেয়াকৈ কৈছোঁ তুমি বেয়া নাপাবা হ'ব দিয়ক দাদা দে যোৱা হা অঁ পুৰি নিদিওঁ মই